হাই এভৰিৱান, ফুড ইন কিচেনৰ অন্য এটি নতুন ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলকবিৰ এটা ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ ওলকবি, এটা আলু, দুটা পিঁয়াজ, নহৰু কেইফুটা সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া আৰু তেজপাত। এই ওলকবিকেইটা মই চপাৰত চপ কৰি লৈছোঁ। যদি চপাৰ নাই আপোনালোকে পিহনাত পিহি ল'বও পাৰে। পিঁয়াজকেইটা কাটি ল'লোঁ, জলকীয়াও কাটি ল'লোঁ আৰু আলুটো সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গেছত কেৰাহীখন গৰম হ'বলৈ দি ইয়াত জোখমতে মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি গৰম হ'লেই গোটা জিৰা আৰু তেজপাত কেইখিলা দি দিম। তেল গৰম হোৱাত ইয়াতে গোটা জিৰা কেইটা আৰু তেজপাত কেইটা দি অকণ সময় ভাজি ল'ম। লগতে নহৰু কেইফুটাও দি নহৰু কেঁচা গোন্ধ নোযোৱালৈকে অকণ সময় ভাজি থাকিম। নহৰুকেইটা ভালকৈ ভাজ খালেই ইয়াতে পিঁয়াজখিনি দি অলপ সময় গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। লগতে কেঁচা জলকীয়া কেইটাও দি দিম। এতিয়া ইয়াতে 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ হালধি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি এইখিনি ভালকৈ মিক্স কৰি ল'ম। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ইয়াতে চপ কৰি লোৱা ওলকবিখিনি দি দিম আৰু আলুকেইটাও দি দিম আৰু এইখিনি ভালকৈ মিক্স কৰি ভালকৈ ভাজি ল'ম। এইখিনি ভালকৈ মিক্স কৰা হৈ গৈছে আৰু জোখমতে অকণমান নিমখ দি দিলোঁ আৰু এতিয়া ভালকৈ মিক্স কৰি ঢাকোন লগাই 10 মিনিটমান সময় ভাজি থাকিম। এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে মই আধা চামুচৰ সমান মিট মছলা দি দিম আৰু এইখিনি ভালকৈ মিক্স কৰি আকৌ 10 মিনিট সময়ৰ কাৰণে ঢাকোন লগাই ভাজি থাকিম। 10 মিনিটৰ পিছত এয়া আমাৰ ওলকবিৰ ভাজি ৰেডি হৈ গ'ল। এনেকৈ খাই চাবচোন। গৰমে গৰমে ৰুটিৰ লগত, পুৰিৰ লগত নহ'লে ভাতৰ লগত খাই চাব। যদি ওলকবি বেয়া পায়, বেয়া পোৱাজনেও খুব ভাল পাব। যদি ভাল লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব দেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।